নমস্কাৰ মোৰ সাদৰৰ অসমবাসী ৰাইজ মোৰ চেনেলৰ অন্য এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোক সকলোলৈকে অলেখ সজুত মৰম থাকিল দেই। আজি আমি তিনিওটা আঠা লাগি থকা প্ৰাণী অসম ভৱনলৈ বুলি ওলাইছোঁ। কবিতা বৌয়ে এটা সুন্দৰ বিহুৰ অনুষ্ঠান আয়োজন কৰিছে গোটেই পেচেণ্টখিনিৰ কাৰণে। আশা কৰোঁ মোৰ লগতে আপোনালোকেও অনুষ্ঠানটো চাই ভাল পাব আৰু শেষলৈকে চাই থাকিব কিন্তু দেই। নমস্কাৰ দেই, নমস্কাৰ দিব পোৱা নাই। ৱাও, বৰ ধুনীয়া আয়োজন দেখোন। কবিতা বৌয়ে নিমন্ত্ৰণ কৰা মতে আজি পাই গ'লোহি। থেংক ইউ বৌ। এয়া হৈছে বৌ। অনুষ্ঠান উপভোগ কৰিবৰ কাৰণে এয়া খুৰীহঁত বৌহঁত আহি বহিছেহি। খুব ভাল লাগিছে দেখি। আমাৰ নাচনী পৰিজনী ত্ৰিনয়নদাৰ কোলাত। এয়া হৈছে মোৰ অতিতকৈ মৰমৰ আৰু পাপুৰ কিতাপত থকা চায়েৰা বা। চায়েৰা বা বিৰাট মৰমীয়াল আৰু খুব ধুনীয়া বিহু ডান্স কৰে। আজি এই অনুষ্ঠানটোলৈ আহি আৰু এটা ভাল লাগিলে দেখি। ইয়াত কেৱল অসমীয়াই নহয়, আমাৰ হিন্দী ভাষী সকলো আছে, মাৰাঠী আছে। এয়া মেমসকল যিহেতুকে বৌ হৈছে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত। তেওঁ এগৰাকী সমাজ সেৱিকা। আজি তেওঁলোকো আমাৰ এই বিহু অনুষ্ঠান উপভোগ কৰিবলৈ আহিছে। আমি যেতিয়াই মাতো কেশৱ বৰুৱা হ'লে আমাৰ ওচৰত আহি উপস্থিত হয়। এই কেশৱ বৰুৱা তেখেতৰ গান শুনি তেখেতৰ পুনৰ ব্যৱস্থা আমি মই और ये विशेष के जावेद अली के साथ हमेशा ये बजाते हैं। बॉम्बे में आप देखेंगे इनको, और बहुत सारे अमिताभ बच्चन के शो में काफी बजाते थे। तो आप लोगों को एक बापू के लिए जोरदार तालियां हो जाना चाहिए। বাপুক মই এখন সুনাম ব্যৱস্থাৰে মই সাৱধানতা জনাব গৈছিলোঁ। আমাৰ জয়েশ কুমাৰ আছে আমাৰ অফিচাৰ। কিমান সুন্দৰভাৱে তেখেতৰ পৰিবাৰে নিজৰ ডিউটি কৰিছে চাওক। একদম পুৰা কাইলৈ একদম যাব আৰু ছোৱালীও আজি নাচনি হৈ আহিছে। আজি বহুত নাচনি। पापू लेफ्टी बेस इज वेरी फेमस गिटारिस्ट इन इंडिया। मैं बहुत खुशी होती है मुझे जब हम साथ में परफॉर्म करते हैं। काफ़ी अर्सों के बाद हम मिले और हम साथ में परफॉर्म करेंगे। और मैं हमेशा इंस्पायर होता हूँ पापू से, क्योंकि जिस तरह से जिस मकाम पे पहुँचे हैं तो मेरे लिए इंस्पिरेशन है। और बहुत बड़े बड़े लेवल पे काम कर रहे हैं और साथ में आज हम बहुत एंजॉय करेंगे। और रेडी? গীত পৰিৱেশন কৰি থকা এয়া আমাৰ গহপুৰৰ খুব শান্তশিষ্ট সৰল আৰু অমায়িক কেশৱ বৰুৱা। আমাৰ মৰমৰ কেশৱ ভাইটি বৰ্তমান মুম্বাইত প্ৰতিষ্ঠিত এজন শিল্পী।
বহুৱা সুধিছে বৰ পথাৰতে ঐ পেপাতি বাজি মনৰ চাপৰি বহুৱা সুধিছে বৰ পথাৰতে ঐ পেপাতি বাজিছে লিহিৰি খবৰ নাই তোকে ধুনীয়া লিহিৰি খবৰ নাই তোকে ধুনীয়া চেনাই ধন তোৰে মান কুঁৱলী নাই তোৰে মান কুঁৱলী নাই আমি অসমীয়া বিহু বুলিলে যে বলিয়া এয়া এটা সুন্দৰ দৃশ্য চাওকচোন ইমান ভাল লাগিলে বাইদেউ ৰ'বই পৰা নাই আৰু লগতে মই আৰু মাইনাও কিন্তু ৰৈ নাথাকিলোঁ দেই এটাৰ পাছত এটা খুব সুন্দৰকৈ আমাৰ সকলোৱে প্ৰিয় গানবোৰ কেশৱে গাই গ'ল আৰু এয়া হৈছে আমাৰ মৰমৰ ভাস্বতী আৰু পৰশমণি ভৰালী আৰু খুব ভাল লাগিলে তেওঁলোককো লগ পালোঁ তেওঁলোক আহি থাকে মুম্বাইলৈ চেকআপৰ কাৰণে পৰশমণিদাৰ আৰু তেখেতৰ সন্তান মৌকণ খুব ধুনীয়া কবিতা আবৃত্তি কৰে বিহুৰ দিনকেইটাত সকলোৱে ঘৰখনত আপোন ঘৰখনত পিঠা পনা বনাই ব্যস্ত হৈ থকা এই সময়খিনিত ইয়াত আহি যিহেতুকে চিকিৎসাৰ কাৰণে বাধ্যত পৰি থাকিব লগা হৈছে এই অনুভৱী বৌজনীয়ে সকলোৰে কাৰণে চাহ আৰু পিঠা লাডুৰো ব্যৱস্থা কৰিলে খুব ভাল লাগিলে देखो जरा तुम हो अकेले हम भी अकेले मजा आ रहा है कसम से आज हम मिले हैं नसीब से हो देख लो हमको नसीब से आज हम मिले हैं नसीब से ये पल फिर कहा और ये मंजिल फिर कहा गजब का है दिन सोचो जरा ये दीवानापन देखो जरा तुम हो अकेले हम भी अकेले मजा आ रहा है कसम से এই মজা মজা আমাৰ পাপু লেফটি পিছো কিন্তু আজি ৰৈ নাথাকিলে বৌৰ লগত সাংঘাতিক ডান্স কৰিলে অনুষ্ঠান চলি থকাৰ মাজতে মই এয়া খুৰীহঁতৰ সকলোৰে এবাৰ এবাৰ খবৰ ল'লোঁ Suele será, hoy tú al solito,
জনতা সাজি আনন্দ গুচি যায় হয়ে জনতা সাজি আনন্দ গুচি যায় আহিলে বিভূতি আহিলে ফুলিলে বিভূতি আহিলে ফুলিও মইনা হালোয়েলো রেলো রে ছবি বিনা হইয়ারতে তামুল থৈ আহিছো তামুল থৈ আহিছো হেৰাই পালো বুলি কিহনো ভালে বেয়া ও বাবা ডাঙৰ কিহনো ভালে বেয়া পিৰিতি 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 বুঢ়া বুঢ়ী মোৰ পিৰিতি 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 তোৰে জীৱন থাকিব তোৰে জীৱন থাকিব ও পিৰিতি তুমি থাকিয়া হৈ পিৰিতি 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 বুঢ়া বুঢ়ী এইটো হৈছে জেডি, মোৰ মৰমৰ ভাইটি জনাৰ্দন। তাৰ কথাও পাপুৰ কিতাপত আছে আৰু সি আমাৰ বিপদৰ সময়ত লগৰী আছিল। তাক বহু দিনৰ মূৰত আজি মই লগ পালোঁ। যদিও অসমীয়া বুজি নাপায়, এয়া মেমহঁতে সকলোৱে বহুত সুন্দৰকৈ উপভোগ কৰিলে অনুষ্ঠানটো। আৰু এয়া হৈছে জিন্তি, মোৰ মৰমৰ ভাই জেডিৰ ভাই বোৱাৰী। very much बेटा। এয়া হৈছে আমাৰ মৰমৰ আৰু শ্ৰদ্ধাৰ ককাইদেউ ত্ৰিনয়ন দা। ত্ৰিনয়ন দা হৈছে অসম ভৱনৰ ইঞ্জিনিয়াৰ আৰু তেখেতে খুব সুন্দৰ লিখা মেলা কৰে, লগতে গীত গীটাৰ, কি কম ককাইদেউৰ কথা।
আমাৰ বিহুৰ সুৰ আৰু ঢোলৰ চাপৰে এয়া মেমহঁতকো ৰাখিব নোৱাৰিলে আৰু আমাৰ এই নাচনীজনীৰ কথাটো ক'বই নালাগে এই খুব সুন্দৰ এই খুৰীগৰাকী খুৰাৰ চিকিৎসাৰ কাৰণে আহিছে আৰু দ্বিতীয়গৰাকী খুৰী হৈছে নিজে চিকিৎসা কৰি আছে আৰু তেওঁলোককো কিন্তু বিহু আৰু হুঁচৰিয়ে ৰাখিব নোৱাৰিলে ইমান সুন্দৰ কণ্ঠ আৰু দেখিবলৈ ধুনীয়া এই ভণ্টিজনীও চিকিৎসাৰ কাৰণে আহিছে আৰু এটা ভাইটি আছে এই ভাইটিটো চিকিৎসাৰ কাৰণে আহিছে এইটো ভাইটি সোনকালে যাতে সকলো আৰোগ্য হৈ ঘৰলৈ যাওক এইগৰাকী বাও চেকআপ কৰিবলৈকে আহিছে सबले बहुत बिहुर কাৰণে মৰম আছে শুভেচ্ছা আছে সবৰে যিমান বিলাক আশা আছে আকাংক্ষা আছে সব যেন পূৰণ হয় আৰু দেৱাশীষ মোৰ আৰু ৰিয়ানৰ ফালৰ পৰা মই সবকে বহুতখিনি শুভেচ্ছা আৰু শুভকামনা দিলোঁ থেংক ইউ সো মাচ এয়া হৈছে আমাৰ অতিকৈ শ্ৰদ্ধা আৰু মৰমৰ দেৱাশীষ শৰ্মা ডাঙৰীয়া আমাৰ ককাইদেউৰ বৌ আইনু বৌ খুব মৰম লগা বৌ খুব সুন্দৰ কণ্ঠৰ অধিকাৰী বৌয়ে মোৰ অনুৰোধত দুটা গানো শুনালে হাঁহি ফূৰ্তি মাজেৰে নাচি বাগি আমি সকলোৱে মিলি এই অনুষ্ঠানটো আজি সুন্দৰকৈ শেষ কৰিলোঁ হয়তো আপোনালোকেও নিশ্চয় ভাল পালে এই অনুষ্ঠানটো চাই এতিয়া আমি ৰাতিৰ সাজ খাই ঘৰলৈ অসম ভৱনৰ এই কেণ্টিনৰ ভাত সাজ মোৰ বৰ হেঁপাহৰ আৰু আজি মই ল'লোঁ চিকেন জিৰা জালুক এই দুজনী বাই ভনী কি মৰম আইঅ' ছাৰ মেম কবিতা বৌ ছায়েৰা বা আমি সকলো এয়া খোৱা টেবুলত এইখিনিতে আজি এই অনুষ্ঠানটোৰ কাৰণে মই বৌক থেংক ইউ দিবই লাগিব বৌ থেংক ইউ এণ্ড লাভ ইউ খুবেই এনজয় কৰিলোঁ খুব ভাল লাগিল এইদৰে পাতি যাব আৰু আমি নাচি যাম হাঁহি যাম অসম ভৱনৰ এই ভাত সাজৰ লগত মাছৰ টেঙা আৰু চিকেন জিৰা জালুক সাংঘাতিকেই টেষ্টি আৰু যোনে যোনে খাইছে তেওঁলোকেতো গম পাইছে আৰু আপোনালোকো যদি কেতিয়াবা মুম্বাইলৈ আহে তেতিয়াহ'লে অসম ভৱনৰ কেণ্টিনৰ এই মাছৰ টেঙা আৰু চিকেন জিৰা জালুক কিন্তু মিছ নকৰিব দেই মই কৈ থলোঁ
এই দাদাজনৰ লগত পৰিচয় হ'লোঁ। তেখেত হৈছে গোলাঘাটৰ। আমাৰ গোসানীক বহুত মৰম কৰিলে আৰু আশীৰ্বাদ কৰিলে তেখেতে। প্ৰায় অনুষ্ঠানবিলাকৰ শেষত পাপুৰ এইদৰে কাৰোবাক বুজাই থকা আপোনালোকে দেখা পাব আৰু আজিও সেইটো ব্যতিক্ৰম নহ'ল। এয়া মেমহঁতে পাপুৰ কিতাপ, চুলি আৰু তাঁতুৰ বিষয়ে জানিবলৈ বিচাৰিলে আৰু পাপুৱে এফালৰ পৰা সকলো বুজাই গ'ল। এইখিনিতে আপোনালোকৰ আৰু এটা দৃশ্য দেখি ভাল লাগিব। এই নন্দিনীজনী পাপুক দেখাৰ পৰা চুলিখিনি তাই ইমানেই বোলে ভাল পায়। তাইক এইদৰে ফটো উঠালোঁ, ভিডিঅ' কৰিলোঁ। তাইৰ সাংঘাতিক খোজ হ'ল আৰু মোৰো সাংঘাতিক ভাল লাগিলে। আৰু এতিয়া আমি এয়া ঘৰলৈ যাবলৈ ওলাইলোঁ। এয়া চায়ৰাবাক পঠাই আমি বৌ আৰু ত্ৰিনয়নদাক থেংক ইউ কৈ আমি বাই বাই কৰিলোঁ। বাই বাই। খুবেই ভাল লাগিল। আপোনালোকৰ হয়তো চাগে নিশ্চয় ভাল লাগিল আজি এই অনুষ্ঠানটো। আজি মোৰ এই ব্লগটো চাই কেনে পালে জনাব কিন্তু দেই। আৰু মোক এইদৰে মৰম দি যাব আৰু যিখিনিয়ে নতুনকৈ আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব। মই পুনৰ আকৌ এটা ব্লগ লৈ আহি আছোঁ।